নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সকলোৰে প্ৰিয় ঔষধি গুণসম্পন্ন পাচলি কলডিলৰ এখন বইল সুস্বাদু আঞ্জা। কলডিলত অধিক পৰিমাণে কেলছিয়াম, সোডিয়াম, আয়ডিন থকাৰ লগতে ই মানুহৰ তেজ পৰিষ্কাৰ কৰাতো সহায় কৰে। কলডিলৰ যথেষ্ট পৰিমাণে খাব লাগে। আমি সকলোৱে কলডিল ভাজি বা তৰকাৰী বনাই খায়ে থাকোঁ, কিন্তু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কলডিলৰ বইল কৰা এখন সুস্বাদু আঞ্জা। আহকচোন এতিয়া ৰেচিপিটোলৈ যাওঁ। কলডিলৰ বইল বনাবলৈ প্ৰথমতে মোক লাগিব কলডিল। কলডিলটো মই ধুনীয়াকৈ ওপৰৰখিনি এৰুৱাই ল'লোঁ আৰু এতিয়া মই এইটো কাটি ল'ম। কলডিল কাটিলে হাতত ক'লা ৰং লাগে, সেইকাৰণে অকণমান হাতত তেল সানি ল'ম। মই কলডিলে বইল বনাম, সেইকাৰণে হিকে কুটা কোনো প্ৰয়োজন নাই। এনেকৈ অকণমান ডাঙৰ ডাঙৰকৈ কুটি ল'লে হ'ব। এয়া মোৰ এইখিনি কুটি হৈ গ'ল। তাৰপিছত এতিয়া মই ইয়াত আৰু কি ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাই দিছোঁ। এয়া মই আদা আৰু নহৰু ডাঙৰ চামুচে 2 চামুচমানৰ জোখৰ এয়া মই থেতেলিয়াই লৈছোঁ। আৰু ইয়াত লাগিব এটা মোক মিডিয়াম চাইজৰ আলু 4 টুকুৰ কৰি লৈছোঁ, আৰু এয়া সৰু চাইজৰ বিলাহী 2টা মই কাটি লৈছোঁ, আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ স্লাইজত কাটি লৈছোঁ। ব'লক এতিয়া আগৰখিনি কৰোঁগৈ। এয়া মই কেৰাহী এখনত পানী বহাই লৈছোঁ। পানীখিনি পূৰা উতলিবলৈ দিম। এয়া পানীখিনি গৰম হৈছে। এতিয়া প্ৰথমতে মই ইয়াত এই আদা নহৰু থেতেলিয়াই লোৱাখিনি দি দিম। এয়া কাটি লোৱা বিলাহীখিনি, পিঁয়াজ কেইকণ আৰু এয়া আলু দি দিছোঁ। এতিয়া এইখিনিত মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ, আৰু ইয়াত কাটি লোৱা জলকীয়া কেইটাও দি দিছোঁ। এতিয়া এইখিনি মই ঢাকনখন লগাই 5 মিনিটমান প্ৰথমত উতলিবলৈ দিম। এয়া চাওক, এইখিনি পূৰা এতিয়া উতলি আহিলে। এয়া উতলি আহোঁতে এতিয়া মই এয়া কাটি ৰখা কলডিলখিনি ইয়াত দি দিম। এইখিনি এনেকৈ এবাৰ গোটেইখিনি লৰাই মিলাই দিম। এই প্ৰচেছটো অলপ দীঘলীয়া হয়, কাৰণ এইখিনি সিজোতে অকণ সময় লাগিব। এইখিনি মই এনেকৈ এতিয়া এবাৰ লৰাই দি ঢাকন দি দিম। পিছত ঢাকনি উদঙাই লৰাই 10-15 মিনিটমান সময় এইখিনি বইল কৰিব লাগিব। এয়া চাওক, কিছু সময়ৰ পিছত এয়া মই ঢাকনখন উদঙাই চাইছোঁ। এইখিনি এনেকুৱা হৈছে। আপোনালোকেও এনেকৈ ঢাকনখন উদঙাই মাজে মাজে চাই থাকিব। এয়া চাওক, বহুত সময়ৰ পিছত মই এয়া দাঙিছোঁ, ঢাকনখন আঁতৰাই লৈছোঁ। এয়া চাওক, এইখিনি পানী শুহি পেলাই এয়া কমি গৈছে। এয়াও সিজিছেই প্ৰায়। এতিয়া মই এনেকুৱা সময়তে খুন্দি লোৱা জালুকৰ গুড়ি অকণমান দি দিম। এই বইলত জালুকৰ গুড়ি দিলে খাই ভাল লাগে। জালুকৰ গুড়ি অকণ সৰহকৈ দিছোঁ, জাল হোৱাকৈ। আপোনালোকে কোনে কোনে বাৰু এনেকৈ বইল খাইছে মোক কমেণ্ট কৰি জনাবচোন। যদি নাই খোৱা এবাৰ খাই চাব, সঁচাকৈ বহুত সোৱাদ হয়। এতিয়া এইখিনি মই আৰু অলপমান সময় ঢাকন দি পেলাই সিজিবলৈ দিম। এয়া চাওক, কিছু সময়ৰ পিছত মই ঢাকনিখন আঁতৰাই দিলোঁ। এইখিনি মোৰ হৈ গ'ল পূৰা। আপোনালোকে যদি ইয়াতকৈ অকণমান পানীটো শুহাই দিওঁ বুলি ভাবে, শুহাই দিব পাৰিব। মই ইমানতে ৰাখি দিম। মোৰ হৈ গ'ল। আজি মোৰ এই কলডিলৰ বইল ৰেচিপিটো কেনে পালে মোক কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা ঘণ্টাটো বজাই দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।